নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অংকুৰণ পাঠৰ পাঠ 2 পক্ষী আৰু মানুহ পাঠটিৰ প্ৰশ্ন উত্তৰ লগতে চমু বিৱৰণ। এয়া হৈছে পক্ষী আৰু মানুহ সাধু। এই পাঠটিৰ পৰা বহুতখিনি জানিবলগীয়া কথা আছে। আপোনালোকে পঢ়িলে গম পাব। নিশ্চয় পঢ়িছে এই পাঠটি। পক্ষী আৰু মানুহ লেচন পাঠটিৰ ইয়াৰ পৰা আৰম্ভ হয় পক্ষী আৰু মানুহ লেচনৰ পাঠটিৰ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? তাৰ পাছত সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? গ নম্বৰ প্ৰশ্নটো সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? তাৰ পাছত ঘ নম্বৰ প্ৰশ্নটো আছে মধুকৰে বিয়া কৰা ছোৱালীজনীৰ নাম কি? এই প্ৰশ্নসমূহৰ উত্তৰ মই লিখি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। সৰ্বধনু ৰজাৰ চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। তেওঁৰ প্ৰিয় খাদ্য চৰাইৰ মাংস, অৰ্থাৎ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মাংস আছিল। সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাইক কোৱা হৈছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰত মধুকৰে বিয়া কৰা ছোৱালীজনীৰ নাম হৈছে মাধৱী। ঙ নম্বৰ প্ৰশ্ন মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই বধ নকৰিবলৈ উপদেশ দিছিল। উত্তৰসমূহ লিখি দিছোঁ মই। আখৰ অলপ বেয়া চেয়া নাপাব দেই, মিলাই চাই ল'ব। এয়া প্ৰশ্ন 2 কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখিব দিছে। ক নম্বৰ প্ৰশ্ন আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি দিয়ক। খ নম্বৰ প্ৰশ্নত আছে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। মই প্ৰশ্নটোৰ উত্তৰ লিখি দিছোঁ। ক নম্বৰ প্ৰশ্নৰ উত্তৰ এই কথাষাৰ মধুকৰ নামৰ যুৱকজনে সৰ্বধনু ৰজাক কৈছিল যেতিয়া তেওঁ ধনুকাঁড়েৰে চৰাই বধ কৰিছিল। তাৰপাছত খ নম্বৰ প্ৰশ্নটোত উত্তৰ হৈছে এই কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা খুজি খুজি মধুকৰ নামৰ যুৱকজনৰ ৰাজ্যত উপস্থিত হৈছিল। তেতিয়া মধুকৰে সৰ্বধনু ৰজাক উপহাৰ হিচাপে চৰাইজাক দিছিল। প্ৰশ্নটোৰ উত্তৰ লিখি দিছোঁ, আপোনালোকে জুম কৰি চাই বহীত লিখি ল'ব। ইয়াৰ পাছত আছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা। ইয়াৰ উদাহৰণ এটা দিছে কিতাপত, ৰজা হ'লে ৰাণী, তাৰপাছত ল'ৰা হ'লে ছোৱালী, মই লিখি দিছোঁ ল'ৰা হ'লে ছোৱালী, বন্ধু হ'লে বান্ধৱী, যুৱক হ'লে যুৱতী, দৰা হ'লে কইনা। লিংগ পৰিৱৰ্তন কৰা সাধাৰণতে ক'লে মা হ'লে দেউতা, খুৰা হ'লে খুৰী, বা হ'লে ভিনী, দাদা হ'লে বৌ, এনেদৰে কৰিব পাৰি। নিশ্চয় আপোনালোকে বুজি পাইছে বুলি ভাবিছোঁ মই। সহজ এইবোৰ।
তাৰপাছত আছে পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। ইয়াত বিশেষ্য পদ, বিশেষণ পদ আৰু সৰ্বনাম পদৰ এটা উদাহৰণ দিয়া আছে, যেনে পক্ষী, সঁচ, তেও। মই ইয়াত লিখি দিছোঁ বিশেষ্য পদ কাক বোলে, নাম বুজোৱা শব্দবোৰক বিশেষ্য পদ বোলে। আৰু বিশেষণ পদ হৈছে যি পদে মানে গুণ, দুখ, অৱস্থা, সংখ্যা, পৰিমাণক বুজায়, তাক বিশেষণ পদ বোলে। আৰু সৰ্বনাম পদ হৈছে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাক সৰ্বনাম পদ বোলে। তলত মই বিশেষ্য পদ, বিশেষণ পদ আৰু সৰ্বনাম পদৰ পাঠৰ পৰা বিচাৰি লিখি দিছোঁ, আপোনালোকে লিখি ল'ব পাৰে। পাঠত আৰু দিয়া আছে বিপৰীত অৰ্থবোধক শব্দ লিখা। প্ৰিয় হ'লে অপ্ৰিয়, ভয় হ'লে অভয়, বন্ধু হ'লে শত্ৰু, সুফল হ'লে কুফল, অনুচিত হ'লে উচিত, পুৰস্কাৰ হ'লে তিৰস্কাৰ, অপকাৰী হ'লে উপকাৰী, অমংগল হ'লে মংগল, অনুপস্থিত হ'লে উপস্থিত। বিপৰীত শব্দত আচলতে বিপৰীত শব্দৰ যদি অৰ্থ বুজি নাপায় বা কিছুমান বিপৰীত শব্দৰ আগত অ লগাই দিলে হ'ব, যেনে প্ৰিয় হ'লে অপ্ৰিয়,